Hey guys, welcome back to my channel. আজি মই যাব ওলালো ফুৰিবলৈ নহয় বজাৰলৈ যাব ওলালো। এয়া মই বাইক চলাই যাব ওলালো মানে বাইকখন মোৰ নহয় মোৰ সিষ্টাৰৰ হয়। এনে চলালো ভিডিও বনাবৰ কাৰণে। তাই ক'ত চলাব দিব মোক। তাই আৰু মই গ'লো বজাৰলৈ। মানে এইখন বজাৰ গাঁৱৰ বজাৰ হয়। ইয়াতে মানে লোকেল বস্তু গোটেইখিনি পোৱা যায়। তাৰ কাৰণে আমি যাব ওলালো। ইয়াতে গ'লে মানে বহুত ভাল লাগে বজাৰখনত গ'লে। এখন বজাৰ হয়তো বহুতে চিনিয়ে পাব লহৰঘাটৰ বজাৰ ৰবিবাৰ আৰু বুধবাৰে বহে বজাৰখন। ৰবিবাৰে কিন্তু বেছি ভাল লাগে যায় কাৰণ ৰবিবাৰে বহুত কেইখন দোকান বহে কিন্তু বুধবাৰে কেইবাখনো দোকান নবহে চাগে। তাৰ কাৰণে মই ৰবিবাৰে যাওঁ বুধবাৰে নাযাওঁ। ইয়াতে মেখেলা চাদৰ পাব হাতে বোৱা আৰু ৰাভা ড্ৰেছো পাব আপোনালোকে কোনোবাক লাগে যদি। বজাৰত বিশেষ বস্তু একো কিনা নাই কেইটামান বস্তু ল'লোঁ কাৰণ যিহেতু ঘৰতো কিবা কিবি চব্জি কৰা যায় আমাৰ তাৰ কাৰণে বেছি লোৱা নাই। এয়া আমি ঘৰত যাব ওলালোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।